তই ক্লাছ 6ত পঢ়া ছোৱালীজনী কিয় কেলে ফোন মাৰিছ? নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। এয়া আমাৰ ভোগালী বিহুৰ প্ৰস্তুতি কৰি থকা হৈছে। পথাৰত ভেলাঘৰ বান্ধিবৰ কাৰণে এয়া আৰম্ভণি কৰি থকা হৈছে, মানে মেজি ঘৰ বনাব। সকলোবিলাক ৰাইজে মিলি আমি এসাঁজ খাওঁ এইখিনি জেগাতে। তো আপোনালোকে চাই থাকক। মোৰ বাইকখন ভাল লাগছি ঐ, পাবি খাবা এইবাৰে পাবি। মিংগ ৰ কুকুৰটো মাত দিংছো। বিংগ এই ভেলাঘৰ বান্ধি পাইছে আজি আমাৰ। আমি ভেলাঘৰ বান্ধা গিলা দেখা পালে না কিবা যদি ব্ৰেকআপ হয় তোৰে দায় হ'ব কিন্তু। একে গাৰা খুন্দি আছে সি, মই মাটি ওলাই আছো। হাত খান এতে থৈছো, চিবিৰাংটো বাছ আঙুলিৰ মাজত চিঙিজি নেগেলা ধুৰ কিয়া মই হাতটো এনেকে ইমান দূৰত হেৰি কৰিছো, সি বা কথা পতা ওপৰত নাচাওকে ডাইৰেক্ট কাল তাকে থৈছি মাটিতে। বহুত দিন শালপুতিয়ে বনাও এইগিলা ঘৰ ঠেলা ঘৰ মই বনাং না। তই কোনটো ঘৰ বনাবি? এইটো বনাব খুজি আছে, বনাই নাই বনোৱা নাই। দি কিন্তু দি এখন দে হিৰিতানো ৰচাতানো ইমান ওচৰতে ঘৰ কি দীৰ্ঘ হা কেইটকা জমা হ'ল? কেইটকা জমা হ'ল? হিচাপ কৰা নাই, গোটাই গাঙি দিল না? আছে আৰু 50% হ'ল। 50% হ'ল না? বিংগো বিংগো খাব নাই তো ৰাইজৰ এইটো একেবাৰে কি খাব নাই কৈছো নায়ে, কি কি খাব নাই? নায়ে নাই মানে কি খাব নাই? একদম নাই, একোৱে নাই, নাই একো খাব নাই, জিৰো। কি কি খাব নাই? একদম নাই। এইটো পাকঘৰটো বনাই থকা হৈছে বুঢ়াসকলে। এইটো পাকঘৰ বনাব লগালগ হৈ যাব, সিহঁতে বহুত বছৰৰ পৰা এক্সপিৰিয়েঞ্চ। তোলা নাই চাপতে নকৰিলা হো। আৰু এইটো এইখিনিতে আমাৰ ভেলাঘৰটো বনোৱা হ'ব, এটা এইখিনিত আৰু এটা ইয়াৰ পিছফালেদি বনোৱা হ'ব। তই মোৰ ব্লগত থাকাই সদায় বছৰে থাকিব লাগিব। তই ক্লাছ 6ত পঢ়া ছোৱালীজনী কিয় কেলে ফোন মাৰিছ? নাইকা এই এনে যে সেই যে ভিডিঅ' যে বনাই যে ফেচবুকত কিবা হেৰি যে। আৰু গাইজ বুঢ়াসকলৰ পাকঘৰখন এটা হ'লেই, কিন্তু আমাৰহে লাহে লাহে হৈ আছে। ইহঁতৰতো হ'লেই সম্পূৰ্ণ আধা, অকণমান পিছতে সিহঁতৰ গোটেই হৈ যাব। কাটে নেকি যা দিব দাওৰাব কাই দাওৰাব, মই দিছোঁ দাওৰা। ৰ'দত ভাল হয় তাই। সিহঁতৰ হ'বই আৰু গিলা, আমাৰহে চোন হোৱাই নাই। চাওক গাইজ কিমান ধুনীয়াকৈ সাজি থকা হৈছে। আধা আধি হৈয়ে গ'ল ইহঁতৰ সম্পূৰ্ণ পাকঘৰখন। আৰু শেষত গোটেই দেখাইছোঁ আপোনালোক কেনেকৈ হ'ব। আৰু এইটো আমাৰ ভেলাঘৰটো দুটা বনোৱা হ'ব, এটা আৰম্ভ কৰাই নাই, এটা আৰম্ভ হৈ আছে। এইটোৰ হ'লে আধা। এয়া
এয়া হেমন্ত বড়ো পূৰা উঠি গৈছে, পূৰা লাগি গৈছে। গোটেই কামখিনি এয়ে সম্পূৰ্ণ কৰিব পূৰা উঠি। চাই থাকক আপোনালোকে। কিবা এটা পদত থাকিলে কি ভাল হা, কাম নকৰাকে এনেকৈ এইগিলা চাই হা। কোনে পদত আছে ভাল পদত? আপুনি মইহে এনে পইচা উঠোৱাহে মোক ন হা কালেক্টৰহে মই। সেইটো কালেক্টৰটোতে কি আৰাম হা, এইগিলাখান একো কৰিব নালাগে, এনেকৈ বহি থাকিব লাগে এনেকৈ হা। মাটিটো কাৰ হয়? বহি থাকোঁতে তই দিবি নেকি এইটো? কোনটো কৈছোঁ কৰিব ভেলাঘৰ খাব নিদিবি, তোৰ মাটি হ'ল। কেনে হা মানুহটো প্ৰেচিডেণ্ট হয় বিহুৰ হা। দুলাও বাবাক ভিডিঅ' কৰিব খুজিছ, ভিডিঅ'ই প্লে নহয় ঐ, চাপৰ্ট নকৰা নেকি? এৰা খেলা মোবাইল চাপৰ্টে হ'ব নোখোজে ই। দে তন্তে পপুলাৰ হো মোৰ ভিডিঅ'ত। অলপ বেলেগ টাইপ ভেলা কৰিব না। এক মিনিট এইটো ৰাজাহিৰি পাউডাৰ লৈ আহিছে বুলি আজি হেল্ল' গাইছ, আমি এনেকৈ দীঘলকৈ হ'ব দে না। আজি মেগী বনাই আছো। কি বনাইছা? মেগী বনাই আছো। গাইছ চাওঁতে চাওঁতে আমাৰ আধা হ'ল, আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাই আছোঁ। এইটো এটা আমাৰ নতুন টাইপৰ ভেলাঘৰ বনোৱা হৈছে এইবাৰ ল'ৰাবিলাকে, অলপ বেলেগ টাইপৰ বনাই বোলে, অলপ সম্পূৰ্ণ দেখাই আছোঁ। সুমিতা ইঞ্জিনিয়াৰ তো নাই ইয়াৰ কৰছে গোল কতবা গোল
কিনো কাৰে গুচি সেইগিলা টেকনিক জানে তো আন্তৰ্জালিক নতুনকৈ ট্ৰাই কৰা ভেলাঘৰ এতিয়া আমাৰ চব ভেলাঘৰ বান্ধা হৈ গ'ল এতিয়া চব কাম সম্পূৰ্ণ হৈ গ'ল এতিয়া আমাৰ চব ৰাইজকে সকলোৱে একেলগে বহাই আমাক জনাব যে কাৰ কাৰ কি কি কাম দিয়া হৈছে কাক কাক কি কি কাম দিয়া হৈছে কি কি দায়িত্ব কাৰ কাৰ দিয়া হৈছে সেইবোৰ শুনাব আমি ঘৰলৈ যাব পাৰিম আৰু আমাৰ ৰাইজৰ ডাঙৰীয়া লগতে আমাৰ ৰাইজৰ সন্মানীয় ৰাইজসকল আমাৰ গাঁওবুঢ়াই যিখিনি কথা ক'লে যে মোক মানে দায়িত্ব দিছিল আৰু চলাবৰ কাৰণে অকল মই নহয় আমি আছোঁ 12-13জনমান আছোঁ 8জনমান আছোঁ আৰু গতিকে যিয়ে নহওক যোৱা বছৰো চলাইছোঁ তাৰ আগৰ বছৰো চলাইছোঁ 4-5 বছৰ চলালোৱে গতিকে ভালে ভালেই যোৱা বুলি ধৰিছোঁ আৰু নিজৰ কামবিলাক যাতে ভালদৰে কৰে আৰু আমি সোমবাৰে খাম সোমবাৰে তাৰমানে ৰাতিপুৱা সকলো ওলাই আহিব ওলাই আহি নিজৰ কামবিলাক কৰিব আৰু এইখিনি এটা অনুৰোধ ৰাখিছোঁ তাৰ লগতে আমি হয়তো কেতিয়াবা কিবা কিবি ক'ব পাৰোঁ সেইখিনি যাতে হৈছে আৰু সকলোৱে আহি কিনে ৰাতিপুৱা সকলোৱে আহিব আৰু আমাৰ এইবাৰ যিহেতু খেৰ অলপমান অসুবিধা সেইকাৰণে আমি গেছৰো হেৰি কৰিছোঁ গেছে দিয়ে পৰিব গাহৰিটো গতিকে সকলোৱে আহিব আৰু আহি আৰু বছৰত তাৰমানে এটাহে পৰৱ হয় না নহয় আমি মিলি জুলি সকলোৱে খাম আৰু ধুনীয়াকৈ হয় না আৰু সেইটো মানে এতিয়া আমাৰ ছেক্ৰেটেৰীয়ে হেৰি জনাব আৰু আপোনাৰ এইখিনিয়ে ক'বলগীয়া মোক আমি এনেকৈ দায়িত্ব ভাগ কৰি খাই মাঘৰ বিহু খাই মিলি জুলি আছোঁ যেন কামৰ ক্ষেত্ৰত কোনো যেন হাল সলনি নহয় এইকেইটা নগেন কছাৰী বাপে চাউল তোলা আছে 2 নম্বৰত বিপ্লৱ বড়ো হলধৰ মানে লদা যোগেশ দিব্যজ্যোতি উৎসৱ স্বৰ্গীয়াৰী কুশল সদন হতু জীৱন স্বৰ্গীয়াৰী গজেন মুকুট চুঞ্জু মিংকু ধুনীধৰ আছিল সি আপেল কৰিলা তাৰ চিটত টানি দিলোঁ মোহন বড়ো 11-12জন হলধৰ আৰু হল ক্ষমা 12জন তাৰপিছত দনা বনা আৰু তোলা হেমন্ত বড়ো খগেন কেইটা বলেন ৰাজেন ৰাতুল উদিত প্ৰভাত ৰঞ্জন উমেশ এইটো আমাৰ